নমস্কাৰ, সকলোকে মোৰ কবিতাৰ অন্য এখন পৃষ্ঠালৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটি কবিতা লৈ আনিছোঁ। আচলতে এইটো প্ৰেমৰ কবিতা। মোৰ এজন বন্ধুৰ প্ৰেম কাহিনীক লৈ প্ৰস্তুত কৰিছোঁ। আচলতে কবিতা হৈছে নে কি হৈছে নাজানো। তেওঁ মোক যিটো শ্বেয়াৰ কৰিছে আৰু মই যিটো কল্পনা কৰিব পাৰিছোঁ সেইটোৰ মাজতে প্ৰস্তুত কৰিছোঁ। গতিকে কিমান ভাল হৈছে আপোনালোকে বিচাৰ কৰিব। কবিতাৰ নাম দিছোঁ অনুভৱৰ টোপোলাবোৰ। উন্মাদ প্ৰেমে মাথো তোমাক বিচাৰিছিল, তোমাক বিচাৰি বিচাৰি মোৰ হৃদয়ে কান্দিছিল। তোমাক হেৰুৱাৰ ভয়ত মোৰ বুকু কঁপিছিল। আজি এই সকলোবোৰ অতীত। আজিকালি তুমি ভালপোৱা জোনাকৰ সলনি অমাৱস্যাই প্ৰিয়। তুমি ভালপোৱা সাগৰৰ সলনি এই সৰু নদীখনেই শ্ৰেয়। যদি তুমি মোৰ জীৱনত আকৌ ঘূৰি আহিবও বিচাৰা, সেই সম্পৰ্কত মই কিন্তু ৰঙৰ প্ৰলেপহে দিব পাৰিম, কেতিয়াও মজবুত নহয়। আৰু ভগ্ন হৃদয়ক জোৰা লগাবলৈ মই কোনো প্ৰেমৰ খনিকৰো নহয়। সেয়েহে তুমি ঘূৰি নহাই ভাল। আজীৱন নীল পৱন দীপালী হৈ থকাৰ প্ৰতিশ্ৰুতিবোৰে মোক বেছিকৈ দুখ দিয়ে। সপোন দেখুৱাই সপোন ভাঙিলা। তোমাৰ সেই সপোনবোৰ, তোমাৰ স্মৃতিবোৰ আজিকালি মই চিগাৰেটৰ ধোঁৱাতেই উৰুৱাই দিওঁ। আজিকালি মোৰ চিগাৰেট আৰু কবিতা বৰ প্ৰিয়। চিগাৰেটৰ ধোঁৱাত ওলাই আহে মোৰ অনুভৱৰ টোপোলাবোৰ আৰু সৃষ্টি হয় হাজাৰটা প্ৰেমৰ কবিতা। ধন্যবাদ।